খবৰ আপোনালোকৰ? মোৰ ভালেই, আপোনালোকৰো ভাল চাগে। এয়া আজি মই পথাৰলৈ আহিছোঁ, ধান ৰোৱা ছেকেণ্ডটো দিন। তাকে মা আহিছে আৰু মই, বেছি নাছিল, অলপ আছিলে। আজি ধান ৰোৱা আপোনালোকক দেখাওঁ। ছাইডৰ পৰিৱেশটো খুব ধুনীয়া। এয়া বাঁহ গছ আছে, তাৰ ছাইডতে আমি ধান ৰোৱা আছোঁ। ৰ'দো নপৰে, অলপ ঠাণ্ডা গৰম তেনেকুৱা নিচিনা দেখাই দিম আপোনালোকক শেষলৈকে। এতিয়া আমি ঘৰলৈ যামগৈ আৰু আমাৰ ধান কেনেকুৱা লাগিলে? ভাল লাগিলে, পোৱা ধান খুব ভাল লাগিলে। এয়া আমি পথাৰৰ পৰা আহি ভাত খাবলৈ লৈছোঁ, মা আৰু মই। ভাত ইয়াত খাই দিম, ভাত আৰু বেঙেনা পিটিকা ছুটি হ'ল, চব বেয়া নাপাব যদি